এয়া অযোধ্যাৰ ভূমিত আজি দ্বিতীয় দিনাখন এয়া হোটেলৰ পৰা আমি সকলোৱে সাজি কাচি একেবাৰে অসমীয়া সাজত দেখিছেনে সকলোকে আমি ৰাম মন্দিৰ দৰ্শন কৰিবলৈ বুলি ওলালো আমি থকা হোটেলৰ পৰা ৰাম মন্দিৰলৈ প্ৰায় 200 মিটাৰ মানৰ দূৰত্ব আৰু ইয়াতে বহুত ভিৰ হেহে ৰাতিপুৱা সোনকালেই 6 বাজিতে আমি ওলালো এয়া টমটম ইয়াতে এনি টাইম চলিয়ে থাকে গতিকে টমটমত উঠি গলো এয়া টমটমৰ ভাড়াবোৰো বহুত বেছি নহয় আমাৰ ইয়াৰ দৰে পাৰ পাৰ্সন 10 रुपीस বা এখন গাড়ী হিচাপে লয় 100 টকা 150 টকা এনেকৈ তাৰ পিছত আমি 10 মিনিট মান অহাৰ পিছত এয়া ৰাম মন্দিৰ পালোহি প্ৰায় 1 কিলোমিটাৰ মান আঁতৰৰ পৰাই মানুহৰ ভিৰ ভক্তৰ ভিৰ আৰু চাৰিওফালে ৰামৰে গুণানুক কীৰ্তন মই আমি থকা গেষ্ট হাউচৰ সম্পূৰ্ণ ঠিকনা আপোনালোকক দিম আপোনালোকৰ সুবিধাৰ্থে যাতে আপোনালোক গলে কোনো ধৰণৰ অসুবিধা নহয় অনলাইনত বহুতো হোটেলেই পাব কিন্তু এতিয়ালৈকে সকলো হোটেল অনলাইনত উপলব্ধ হোৱা নাই ভালদৰে আৰু অনলাইনত বুকিং কৰিলেও পিছত সেই বুকিং কেনসেল দেখুৱায় বা ফোন কৰি থাকিলেও কেতিয়াবা ৰিসিভ নকৰে গতিকে সকলোবিলাক নহয় কিছুমান হোটেলহে তেনেকুৱা গতিকে আমি থকা হোটেলৰ ঠিকনা আপোনালোকৰ সুবিধাৰ্থে মই পিছত দিম আৰু এয়া আমি গৈ পাই কপালত শ্ৰীৰাম তেতু বুলিয়ে কৈছো আৰু শ্ৰীৰাম সিম্বল লগাই ললো এয়া আশা কৰিছো ভিডিঅটো স্কিপ নকৰাকৈ চাই থাকিব আৰু আমাৰ লগতে আপোনালোকেও অযোধ্যা দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰক জয় শ্ৰীৰাম সঁচাকৈ বিশ্বাস কৰক কপালত শ্ৰীৰাম লিখি লোৱাৰ লগে লগে মন প্ৰাণ সকলো শ্ৰীৰামৰ প্ৰতি উৎসৰ্গিত হৈ যায় আৰু অন্তৰত ভক্তিভাৱেৰে ভৰি আহে অযোধ্যাৰ ভূমিত যে মানে ঐশ্বৰিক শক্তি আছে সেয়া একদম সঁচা কথা আমাৰ বাবি একে সম্পূৰ্ণ মুগাৰ সাজত ভাল আছে এইগৰাকী মোৰ শাহুমা একেবাৰে সাধাৰণ ভৰিৰ বিষ আহিব নোৱাৰে তথাপি আমি জোৰ কৰিয়ে লৈ অহাৰ নিচিনা অযোধ্যাত ভৰি দি তেওঁ ভৰি বিষ কলৈ গ'ল গমকে নাপায় কিবা কাৰণত হেৰালেও wow কিমান ধুনীয়া লাগিছে নহয় জয় শ্ৰীৰাম অঞ্চু বৰ্মা লগত আছে বৰ্মা আপুনি অঞ্চুক নেৰিব আমি চাদৰ মেখেলা পিন্ধি যোৱা দেখি আমাক সকলোৱে চাইছিলে আৰু কিছুমানে সুধিছিলে এছামছে আহিব কিয়া এনেদৰে মানে আমাৰ জাতীয় সাজযোৰে আমাৰ চিনাকি নহয়নে বাৰু आगे देखो और चलते रहो চাৰিওফালে ইমান ভক্তৰ ভিৰ তথাপি কিন্তু কোনো ধৰণৰ বিসংগতিপূৰ্ণ পৰিৱেশ একেবাৰেই নাই সকলোৱে শান্তশিষ্ট পৰিৱেশৰ মাজেৰে প্ৰভু শ্ৰীৰামক দৰ্শন কৰিবৰ বাবে আগবাঢ়ি গৈছে দেখিলে এটা ভাল লগা পৰিৱেশ আৰু আধ্যাত্মিক পৰিৱেশ wow বঢ়িয়া লাগিছে কেনেকুৱা লাগিছে আহি মজা লাগিছে জয় শ্ৰীৰাম কৈ দিয়া এবাৰ জয় শ্ৰীৰাম সঁচাই বহুত ধুনীয়া লাগিছে চাৰিওফালে এটা ধৰ্মমূলক পৰিৱেশ একদম আধ্যাত্মিক পৰিৱেশ এয়া আমি গোটেই অসমীয়া সাজত আহিছোঁ আৰু এয়া শ্ৰীৰাম লিখি লৈছোঁ কপালত ৰাতিপুৱা 7 বজাত দুৱাৰ মুকলি কৰে 7 বজাতে এনেকুৱা ভিৰ মেইন গেটৰ পৰা প্ৰায় 1 কিলোমিটাৰ মান এইদৰে খোজকাঢ়ি আহিব লাগে ভিৰ বেছি থকাৰ বাবে আমাৰ অকণমান বেছি সময় লাগিল এই ৰাম মন্দিৰটো যিদিনা প্ৰতিষ্ঠা কৰিছিল টিভিত দেখি আছিলোঁ নহয় উকনি বাচি আছে ফুট ললো ঠিকে আছে না বিয়পি গৈছে নেকি ধুনীয়া হৈছে সেইকাৰণে নিজে লৈ মা কেনেকুৱা লাগিছে আহি ভাল লাগিছে নে বৰমাক ধৰি লৈছো হাতত য'তে এইবিলাক বনাই আছে মানে হেৰি হ'ব সেইবিলাক বনাই আছো
বহুত ধুনীয়া দেই মানে আহিলেহে গম পোৱা যায় ন গম পোৱা যায় আমি দেখি আছিলোঁ ৰাম মন্দিৰ যিদিনাখন প্ৰতিষ্ঠা কৰা হৈছিল মানে জানুৱাৰীৰ 22 তাৰিখে আৰু আমি সিদিনাখনেই ৰাম মন্দিৰ অহাৰ বাবে টিকেট কৰিছিলোঁ আৰু সিদিনাখনৰ পৰা মোৰ মানুহজনে মাছ মাংস ডিম একো খোৱা নাছিল সম্পূৰ্ণ নিৰামিষ ভোজী হৈছিলে ৰাম ভগৱানৰ নামত ইয়াতে বেগ স্কেনিং কৰিব ইয়াত মোবাইল দিব নালাগে ইয়াতে বেগসমূহ স্কেনিং কৰে কিন্তু আগত গৈ আপোনাৰ মানে মানুহজনৰ প্ৰত্যেকৰে সম্পূৰ্ণ বডি চেকআপ কৰে জেন্টছৰ বেলেগ লেডিছৰ বেলেগ লেডিছৰ কাৰণে লেডিজ চিকিউৰিটি আছে আৰু জেন্টছৰ কাৰণে জেন্টছ চিকিউৰিটি আছে ফটো এখন মাৰ না কিবা লৈ গ'ল হেৰি আছিল চাগে চাকি ধূপ ন চাকি ধূপ লৈ গ'ল চাকি ধূপ বুলি কওঁতে মনত পৰিছে ইয়াতে চাকি ধূপ জ্বলোৱাৰ কোনো ব্যৱস্থা নাই অকল দক্ষিণাহে দিব পাৰি গতিকে আপোনালোকে যাব খুজিছে যদিও চাকি ধূপ বা কোনো ধৰণৰ নিব নোৱাৰে বা লৈ নাযাব বা তাতো চাকি ধূপ নাপায় সঁচা ইয়াত আহি কিমান ভাল লাগে বুজাব নোৱাৰোঁ যিসকল আহে তেওঁলোকে বুজি পাব আপোনালোক নিশ্চয় এবাৰ আহিব এয়া মানে দুখ ভাগৰ চব পাহৰি যোৱা যায় ইমানেই আধ্যাত্মিকতা এটা পৰিৱেশ বৰমা কেনেকুৱা লাগিছে ভাল লাগিছে জীৱন সাৰ্থক হৈ যোৱা যেন লাগিছে ন এয়া ইয়াতে জোতা চেণ্ডেলবিলাক ৰাখিব লাগিব এয়া জোতা চেণ্ডেলবিলাক ইয়াতে ৰাখি দিলোঁ এতিয়া আমি আকৌ আগলৈ যাম আগত চাগে মোবাইলবিলাক ৰাখিব লাগিব ইয়াৰ পৰিৱেশটোৱে চাওক কিমান ধুনীয়া আৰু মন্দিৰৰ ভিতৰৰ পৰিৱেশটো কিমান ধুনীয়া হ'ব এবাৰ চাব এইখিনিলৈকে মোবাইল ইউজ কৰিব পাৰোঁ গতিকে ইয়াতে কেইকপিমান সকলোৱে উঠি ল'লোঁ আৰু ভিতৰত মোবাইল নিব নিদিয়ে এয়া মোবাইল থ'বলৈ লাইন পাতি দেখিছেনে একদম দীঘলীয়া লাইন বহুত হাজাৰ হাজাৰ মানুহ তাতে আমি লাইন ধৰিলোঁগৈ দুজনী আমি লাইন ধৰিলোঁ গোটেইখিনিৰে মোবাইল একেলগে এটা বেগত ভৰাই ছুইচ অফ কৰি দি এয়া আপোনালোকক দেখুৱাই থাকিম সম্পূৰ্ণকৈ চাই থাকিব যাতে আপোনালোক আহিলেও একো অসুবিধা নাপায় মন্দিৰ দৰ্শন কৰি ওলাই আহিও কি আমি সমস্যাত পৰিছিলোঁ গোটেইখিনি আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ এয়া লাইনত আছোঁ দেই আমি দুগৰাকীৰ 3টামান বেগ হ'ল যিহেতু বহুত মানুহ 12জন মানুহ এতিয়া আমি বেগবিলাক জমা দিওঁ আৰু মন্দিৰত সেৱা কৰি আহোঁ দেই এয়া কোনোমতে বেগবোৰ জমা দিলোঁ আৰু তাৰ বিনিময়ত এটা চাবি পালোঁ চাবিটো হেৰুৱাব নোৱাৰি লগতে ভালদৰে ৰাখিব লাগে আপোনালোকৰ জ্ঞাতাৰ্থে এটা কথা কৈ থওঁ মোবাইল থোৱাৰ বিনিময়ত যিটো চাবি দিয়ে সেই চাবিটো ভালদৰে ৰাখিব লাগে আৰু মোবাইল আনিবৰ সময়তো মোবাইলৰ পাছৱৰ্ড খুলি দেখাব দিয়ে নাইবা মোবাইল নাথাকিলে বেগত কি বস্তু আছে সেইটো ক'বলৈ দিব গতিকে সেইখিনি মনত ৰাখিব আমাৰ অকণমান সেইখিনিতে খেলিমেলি হৈছিল ফাইনেলি ৰাম মন্দিৰ চালোঁ সঁচাকৈ জীৱন সাৰ্থক হোৱা যেন লাগিল মানে বৰ্ণনা কৰিব নোৱাৰি চকুৰে দেখাসকলেহে বুজি পাব কিমান ধুনীয়া আৰু কি ক'ম ক'বলৈ একো ভাষা নাই আপোনালোক আহিব চাব যেনেকৈ নহওক এতিয়াও ৰাম মন্দিৰ সম্পূৰ্ণ হৈ উঠাই নাই মেইন মন্দিৰটোহে সম্পূৰ্ণ হৈছে চাইডে মন্দিৰবিলাক বনায়ে আছে আৰু যিফালে সোমোৱা হয় সেইফালে ওলাব নিদিয়ে মানে সোমোৱা বেলেগ আৰু ওলোৱা বেলেগ কৰি দিছে বহুতেই সুবিধা বহুতেই চিকিউৰিটি আৰু এয়া দেখিছেনে এয়া ধুনীয়াকৈ বনায়ে আছে ৰাম মন্দিৰ এতিয়াও আৰু আমি তাৰ পৰা ওলাই অকণমান মেলাৰ নিচিনা যিবিলাক দোকান আছিলে সেই দোকানবিলাকত সোমালোঁ সৰু সুৰা কিবাকিবি কিনিম বুলি আৰু কিবা এটা খাই ল'বলৈ মন গ'ল যিহেতু আমি একো খাই অহা নাছিলোঁ গতিকে ইয়াতে এখন ডোচাৰ দোকান পালোঁ বেলেগ একোৱে খাবলৈ তেনেকুৱা সুবিধাজনক ঠাই নাই নতুনকৈ যিবিলাক হৈছে সেইবিলাকতো মানুহৰ ভিৰত সোমাব নোৱাৰি
এয়া আমি এনেদৰে বহি খাব লগা হ'ল আৰু এয়া কিবা কিবি কাৰোবাৰ কাৰণে সৰু সৰু গিফ্ট কিবা কিবি কিনি ল'লোঁ মই গিফ্ট বুলিয়েই কৈছোঁ সৰু সৰু একোটা ৰাম মন্দিৰ যোৱা চিনস্বৰূপে কিনি ল'লোঁ আৰু এয়া আমি কুঁহিয়াৰৰ ৰস খালোঁ ইয়াৰ কুঁহিয়াৰৰ ৰস বহুতেই ধুনীয়া মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছোঁ খুব ৰসাল আৰু মিঠা খাই বহুতেই ভাল লাগে এতিয়াও মুখত লাগিয়ে আছে আমাৰ অসমৰ নিচিনা নহয় সোৱাদটো অলপ বেছি ভাল ইয়াৰ পিছৰখিনি মই আকৌ নেক্সট ভিডিঅ'ত লৈ আহিম চাই থাকিব মই ভিডিঅ'বোৰ দি যাম অযোধ্যাৰ আৰু কি ঠাই চাব লগা আছে কি ঠাই চাব পাৰিব আজিলৈ বাই বাই We rise like tall buildings.